আমি এই গণসমাৱেশৰ দ্বাৰা আজি যি ইয়াতে ৰেলী হৈ গ'ল কোকৰাঝাৰত অসম চৰকাৰক খকিয়াই দিবলৈ ওলাইছোঁ। আপোনালোকৰ নাটক বহুত হ'ল আৰু এনেকা নাটক আমাৰ লগত নকৰিব, এনেকা নাটক আমাৰ লগত নকৰিব। আমি খকিয়াই দিছোঁ সৰ্বানন্দ সোণোৱাল চৰকাৰক। বড়োসকল ইয়াৰ ভূমিপুত্ৰ, অকল বড়োসকল নহয়, বড়োৰ লগত আৰু ভূমিপুত্ৰ ইয়াত বহুত আছে। আমি সকলো ভূমিপুত্ৰৰ অধিকাৰটো সুনিশ্চিত হওক এইটো আমি বিচাৰোঁ। কিন্তু আজি যি দলে শাসনত আছে সেই দলে 2014 আমাক কৈছিলে যে আমি যদি শাসনলৈ আহোঁ বড়ো সমস্যা সমাধান কৰিম, বড়ো সমস্যা সমাধান কৰিম, বড়ো সমস্যা সমাধান কৰিম। 5 বছৰ গুচি গ'ল, বড়ো সমস্যা সমাধান কৰিবৰ কাৰণে সময় নাপালে। আলোচনা ভালকে কৰি পেলাই এটা সমাধানৰ সূত্ৰ ওলাবলৈ সময় নাপালে। এইটো সময় পোৱা নাই বুলি আমি নাভাবো। যি চৰকাৰে আজি এই 6 জনগোষ্ঠীৰ বিল আনিব পাৰিছে, যি চৰকাৰে আজি জনজাতি বিৰোধী কাম কৰিব পাৰিছে, সেই মানুহবিলাক আজি বড়োৰ আলোচনা কৰিবলৈ সময় নাই বুলি ক'লে আমি বিশ্বাস নকৰোঁ। কথাটো হৈছে যে আজি স্পষ্ট কৰক আপোনালোকৰ নীতি কি। এই ভূমিপুত্ৰ বড়ো আৰু জনজাতিসকলক কেনেকৈ আপোনালোকে সুৰক্ষা দিব বিচাৰিছে। যোৱা 5 বছৰে ক'লে জনজাতিসকলৰ ক্ষতি হোৱা কাম আমি নকৰোঁ, সাংবিধানিকভাৱে সুৰক্ষা পাব। এই 6 জনগোষ্ঠীৰ বিল সিদিনা আহিল আৰু বিল অহাৰ পিছত এতিয়া কমিটি গঠন কৰিছে। কমিটি গঠন কৰি পেলাই কৈছে ইয়াত বোলে অ কেটেগৰী কৰিব, ইয়াত অ কেটেগৰী কৰিব। দিল্লীত কি হ'ব, অল ইণ্ডিয়াত কি হ'ব? যদি অ কেটেগৰী কৰিবই পাৰে আপোনালোকে, কিয় ৰাজ্যসভাত বিলটো আগতে আনিলে? ৰাজ্যসভাত বিল অনাৰ আগতে কিয় অ কেটেগৰী নকৰিলে? আজি আমাৰ আপোনালোকলৈ প্ৰশ্ন। আমাক আৰু টুপি পিন্ধাব নালাগে। আপোনালোকে ভোটৰ অংক কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰি বৃহত্তৰ জনগোষ্ঠীবিলাকক আজি উন্নত জনগোষ্ঠীবিলাকক এছটি কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকক নিক্ষেপ কৰিব বিচাৰিছে। আৰু এই ৰাজনৈতিক অংকটো আমি জানো। ইয়াৰ সুযোগটো দিছে আমাৰ কাউন্সিলৰ নেতাবিলাকে, বিটিচি কাউন্সিলকে আদি কৰি অসমত যিমান ট্ৰাইবেল কাউন্সিল আছে সেই ট্ৰাইবেল কাউন্সিল এতিয়া বিজেপিৰ লগত আছে। গতিকে আমাৰ প্ৰশ্ন, এই কাউন্সিলৰ নেতাবিলাক জনজাতি হোৱাৰ পিছত অসমৰ বিধানসভাত 24 জনকে ট্ৰাইবেল এমএলএ জনজাতি এমএলএ থকাৰ পিছত 4 জনকে মন্ত্ৰী থকাৰ পিছত চিফ মিনিষ্টাৰজন জনজাতি হোৱাৰ পিছত অসমত কেনেকৈ জনজাতি ধ্বংস কৰা এটা বিল আহিব পাৰে, এই কথাটো আজি আমি প্ৰশ্ন কৰিছোঁ। গতিকে আমাৰ কথা শেষ কথা এইটোৱে যে আপোনালোকে অসমত কি কৰে নকৰে আপোনালোকৰ কথা, কিন্তু অতি শীঘ্ৰে বদলেন সৃষ্টি কৰি বড়োসকলক বিদায় দিয়ক। আপোনালোকৰ লগত আমি সুৰক্ষিত নহয়, এইটো আজিৰ কথা নহয়। আমি তাহানিতে গম পাইছোঁ আমাক দিবলৈ LP স্কুলত মাষ্টৰ দিবলৈ আপোনালোকৰ পইচা নাই, কিতাপ দিবলৈ আপোনালোকৰ পইচা নাই, কিন্তু বাকী কাম চব আপোনালোকে কৰিব পাৰে। এই কথাবিলাক বুজিবলৈ বাকী নাই। 50 বছৰে ৰেডিঅ' চেণ্টাৰত বড়োবিলাকক আধা ঘণ্টা দি থলে, আপোনালোকে 24 ঘণ্টা বজালে আৰু আমাৰ বুজিবলৈ বাকী নাই। এই 50 বছৰত টিভি চেণ্টাৰত আমাক 5 মিনিটৰ সময় দিব নোৱাৰিলে, 24 ঘণ্টা আপোনালোকৰ বজালে, আমাৰ বুজিবলৈ আৰু বাকী নাই। এখন দলং দিব নোৱাৰে আমাৰ নামত। অসমৰ কেলেণ্ডাৰত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো আমি বিচাৰিছিলোঁ ষ্টুডেণ্টে, সেইটো দিব নোৱাৰে। আপোনালোকে দীনদয়াল দিব পাৰে, আপোনালোকে বেলেগ চবকো কৰিব পাৰে, কিন্তু আজি বড়োসকলৰ কাৰণে একো কৰিব নোৱাৰে। সেইকাৰণে মই আহ্বান কৰিছোঁ আজি অসমৰ ভৈয়াম জনজাতিসকলক একগোট হৈ সংগ্ৰাম নকৰিলে আজি ধ্বংসৰ সময় আহিল, নিক্ষেপ হোৱাৰ সময় আহিল। আজি স্পষ্টকৈ কৈছোঁ আহোম জনগোষ্ঠীৰ প্ৰতি মোৰ বেয়া ভাৱ নাই। আহোমসকলক আমি সন্মান কৰোঁ, আহোমৰ ইতিহাসক আমি সন্মান কৰোঁ, আহোমসকলক আমি মৰম কৰোঁ, ৰাজবংশীসকলক আমি সন্মান কৰোঁ, ৰাজবংশীসকলক আমি মৰম কৰোঁ। আদিবাসী ভাইসকলৰ যিটো দুখ দুৰ্যোগ ইয়াত আমি সমভাগী হ'বলৈ বিচাৰোঁ। কিন্তু আজি চাওক আহোমৰ নিচিনা 600 বছৰ অসমক ৰাজত্ব কৰা জনগোষ্ঠী এটাক যদি এছটি কৰা হয়, বাকী জনজাতিবিলাকৰ কি হ'ব? আজি আদিবাসীসকলক কম্পিট কৰিব নোৱাৰে সেইসকলৰ লগত। যদি আহোমে যদি অসমত এছটি হ'ব পাৰে, তেতিয়া গোৰ্খাও অসমত এছটি হ'ব পাৰিব। অসমত আজি এই কলিতাসকলে এছটি হ'ব পাৰিব, নাথযোগীসকলে এছটি হ'ব পাৰিব, বাকী জনগোষ্ঠীবিলাক যিমান আছে আজি এছটি হ'ব পাৰিব।
আপোনালোকে আজি সংবিধানৰ জেওৰা ভাঙি পেলাই এছটি কৰিব বিচাৰিছে এইটো অসাংবিধানিক প্ৰক্ৰিয়া এই অসাংবিধানিক প্ৰক্ৰিয়া এইটো জনজাতিকৰণ নহয় এইটো একমাত্ৰ অসমৰ বড়োৰ লগতে ট্ৰাইবেল সকলক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ এইটো অকল জনজাতিকৰণ নহয় কিয়নো আজি আহোমসকলে 3 কোটি জনসাধাৰণ থকা অসমত ৰাজত্ব কৰি আছে এই 3 কোটি জনসাধাৰণ থকা ৰাজত্ব কৰা এটা জাতিক যদি এছটি কৰা হয় আজি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ যিসকলৰ 1 লাখ 1.5 লাখ 50,000 আছে এই জনজাতিবিলাক কেনেকৈ জীয়াই থাকিব এই কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা এনডিপি প্ৰগ্ৰেছিভ পিপলছ ৰাইট একশ্যন কমিটি আৰু বিভিন্ন দল সংগঠনৰ উপস্থিত আমি স্পষ্ট কৰি দিছো আপোনালোকে এই যে প্ৰক্ৰিয়া এইটো এইখিনিতে বন্ধ কৰক আৰু যি সমস্যা সাংবিধানিকভাৱে সমাধান কৰিব পাৰে আজি বড়োলেণ্ড সমস্যা ভাৰতৰ সংবিধানৰ আৰ্টিকেল 2 আৰু 3 ইয়াৰ দ্বাৰা সমাধান কৰিব পাৰে এই সমস্যা সমাধান কৰক অন্যথা বড়োসকলে সংগ্ৰাম কৰি আছে 5,000তকৈ অধিক শ্বহীদ হ'ল বহুতো গেং ৰেপ কৰা হৈছিল এই সময়ত ঘৰ বাৰী জ্বলাই দিয়া হৈছিল 500জনকৈ মানুহ গহপুৰত হত্যা কৰা হৈছিল হাজাৰ হাজাৰ জেলত গ'ল সা সম্পত্তি লুট হ'ল ধ্বংস হ'ল আজিও আমি পাহৰি যোৱা নাই সেইকাৰণে এই বড়োসকলে সদায় প্ৰতিজ্ঞাবদ্ধ যেতিয়ালৈকে বড়োলেণ্ড নহয় তেতিয়ালৈকে সংগ্ৰাম চলি থাকিব ইয়াত কোনো স্তব্ধ নহয় তো बेखौनो आङो बुंबाय रायजोफोर गोबां दैदेनगिरिफोर दङ गोबां खोथा आं बुंनो सानाखिसै दिनै बर' हारिया खौसे जानायनि सम नाथाय जोंनि गोरबोआव दुखु मोनो जेला जोंनिनो सोरबा दैदेनगिरिया हारिखौ जाय अननांगौमोन जाय जोथोन लानांगौमोन जाय गासैबो बिथिंनिफ्राय हारिखौ नायनांगौमोन बै मानसिफ्रा सोरबाया जोंनि हारिनि हेंथा खोथा बुङोबा जोंनि हारिखौ ध्वंस खालामनाय खैसारियावसो लोगो जायोबा जों दुखु मोनो रायजोफोर दा नंखायनो नोंथांमोनाबो सानदो सोर मोजां मावदों सोर गाज्रि मावदों इलेक्शना फैगासिनो दङ 2019आव जों किन्तु बिसार लानांगोन थिग लिडारखौ थिग जायगायाव दोननो हायाबा हारिया बेबायदि आरो 100 बार बांग्रिं खबाव गोग्लैनो गोनां जागोन अलखदाव गोग्लैनो गोनां जागोन रायजोफोर बेखौ किन्तु सामोल जाखा आं गोबां खोथा बुंला आं बयखौबो बेखौल' खावलायगोन बयबो होदावरि होसावरि फैबाय ओंखाम मोनजाबोदोंना बोयाखै मिथिया गोलाव लामाबो थाबायबाय नाथाय जोंहा सानैसो दैदेनगिरि दंबावो बयनिबो खोथाखौ जाहाथे नोंथांमोना खोनासंलाङो आं बेखौ गोरबोजों खावलायबाय आंनि बुंनायखौ बेवहायनो फोजोबबाय आङो स्ल'गान होनो नागिरदों बयखौबो बाहागो लानो थाखाय खावलायबाय जय बर' हारिनि जय बर' हारिनि